তীব্ৰ চাঞ্চল্য পুখুৰীত উদ্ধাৰ 7 বছৰীয়া কন্যা শিশু লংকাৰ জুথাং বস্তিত সৃষ্টি হয় 7 বছৰীয়া ছাত্ৰীৰ মৃতদেহক লৈ তীব্ৰ চাঞ্চল্য বিদ্যালয়ৰ পৰা অহাৰ পাছতেই নিখোজ হৈ আছিল তৃতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকী ইয়াৰ পিছতেই পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি শিশুটিক উদ্ধাৰ কৰে নীলগড়েতি পুখুৰীত কিন্তু পুখুৰীটোৰ কাষতেই ছাত্ৰীগৰাকীয়ে পিন্ধা কাপোৰ উদ্ধাৰ হোৱা ঘটনাই এতিয়া সৃষ্টি কৰিছে সন্দেহৰ কোনো বৰ্বৰে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ বিচাৰিবলৈ ডেটা দুটাৰ পৰা বন্তিটোক বিচাৰি আছে বন্তিটো ক'ত গ'ল এতিয়াও পোৱা নাই ঘৰৰ পৰা নাইকিয়া হৈ গ'ল মই সুধিলোঁ স্কুলত গৈছিলে নে বোলো স্কুলত গৈছিলে স্কুলৰ পৰা আহিছে আহি পেলাই পৰঠা আনিছে বজাৰৰ পৰা পৰঠা আনাইছে আনি পেলাই মানে ইহঁতক খুৱাইছে অলপ অলপ খাই পেলাই ছোৱালীটো দোকানত বহি আছে তাৰপাছত মানে মইতো বিচাৰিলোঁ বিচাৰি পেলাই পোৱা নাই নোপোৱাত পিছত মই এই ফিচাৰী এইপিনে গৈছোঁ গৈ পেলাই ফিচাৰীটোত বিচাৰিছোঁ এইটো মছজিদৰ ফিচাৰীটোত এইটোত নেপায় এই তাইৰ স্কুলৰ সিপিনে গৈ পেলাই ৰুমানৰ ঘৰৰ পিছপিনে সোমাই তাৰ ডাঙৰ এটা ফিচাৰী আছে সেইপিনে গৈ বিচাৰিছোঁ বিচাৰি পেলাই পোৱা নাই নোপোৱা পিছতে মই আহি গ'লোঁ ঘৰত আহি পেলাই এতিয়া কি কৰিম মই উপায় নাই মোৰ মানে গা চা একেবাৰে কেনেকৈ হৈ গ'ল মই মানুহ নচলা হৈ গ'ল এনেকৈ পিছত মোৰ ভাইটিটো আহিছে আহি পেলাই ভাইটিটোৱে মানে আৰু মানুহ লৈ গৈ এইটো পুখুৰীত বিচাৰিছে বিচাৰি পোৱা নাই সেইটো পুখুৰীত গৈছে গৈ পেলাই মানে পুখুৰীত ল'ৰা এটাক নমাইছে ৰুমানালীৰ পুখুৰীটোত নমাইছে ল'ৰা এটাক নমাই পেলাই এটা জুপুৰা আছে মথুৰাৰ জুপুৰা এইটো এণ্ডাৰত গৈ পেলাই মানে এই ল'ৰাটোৱে পাইছে ছোৱালীটো কি সন্দেহ কৰিছে আপুনি এতিয়াতো আমাৰ সন্দেহ হৈছে কোনোবা ৰেপ কৰি পেলাই মাৰিছে নেকি পেন এটা ফিচাৰীৰ ওপৰত পেন এটা খোলা আছে আৰু ছোৱালীটো মানে অৱস্থা অলপ বেয়া আছে লংকাৰ পৰা ভূপেন্দ্ৰ সিং বাবুৰ ৰিপৰ্ট PI নিউজ